হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে আৰু মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই গৈছিলোঁ শিৱসাগৰত ফুৰিবলৈ আৰু সেইদিনা আছিল শিৱৰাত্ৰিৰ আগদিনা। সেয়ে ভাবিলোঁ প্ৰথমে শিৱদৌলতে সোমোৱা যাওক। যিহেতু তাৰ পাছদিনা শিৱৰাত্ৰি আছিল, সেইবাবে শিৱদৌলটি বৰ ধুনীয়াকৈ সজাই ৰাখিছিল। সেইদিনা তাত ইমান বেছি মানুহ নাছিল, কিন্তু জানিবলৈ পোৱা মতে শিৱৰাত্ৰিৰ দিনাখনো তাত বহুত বেছি মানুহ হয়। যদিও মই শিৱৰাত্ৰিৰ দিনা যাব নোৱাৰোঁ, তাৰ আগদিনাই চাকি বন্তি জ্বলাই মহাদেৱৰ আশীষ ল'লোঁ। যদি আগতেই জানিলোহেঁতেন তাত ইমান ডাঙৰ আয়োজন হয় বুলি, তেতিয়া নিশ্চয় মই শিৱৰাত্ৰিৰ দিনাই গ'লোহেঁতেন। যদিও কোনো কথা নাই, মহাদেৱৰ কৃপাদৃষ্টিটো সদায় থাকে। তাৰ পাছত দৌলৰ ভিতৰলৈ গৈ ভিতৰ ভাগো ভালদৰে দৰ্শন কৰিলোঁ। যিহেতুকে ভিতৰত শিৱৰাত্ৰিৰ কাৰণে বিভিন্ন ধৰণৰ আয়োজন কৰি থকা হৈছে, সেইবাবে তাৰ ভিতৰত ভিডিঅ' কৰিবলৈ বা ফটো মাৰিবলৈ অনুমতি দিয়া হোৱা নাই। মই ভিতৰলৈ গৈ সেৱা কৰি আহিলোঁ, কিন্তু ভিডিঅ' কৰিব নোৱাৰিলোঁ। আৰু এইফালে চাওক, একদম ধুমধামেৰে শিৱৰাত্ৰিৰ আয়োজন চলি আছে। ডাঠ কাগজেৰে সৈতে মহাদেৱৰ এটা ডাঙৰ প্ৰতিমূৰ্তি তৈয়াৰ কৰিছে আৰু এইফালে কাইলৈ চাকি জ্বলাবৰ বাবে এডোখৰ ডাঙৰকৈ ঠাই বনাই দিয়া হৈছে, যাতে কাইলৈ ভক্তসকলে আহি ভালদৰে বন্তি প্ৰজ্বলন কৰিব পাৰে। যদিও আপোনালোক প্ৰায় সকলো লোকে জানেই, তথাপিও জনাওঁ যে এই শিৱদৌলটি নিৰ্মাণ কৰিছিল শিৱসিংহই 1734ত। আৰু এই শিৱদৌলটিৰ উচ্চতা হৈছে 104 ফুট আৰু এই শিৱদৌলৰ একেবাৰে ওপৰত এটি সোণৰ কলচী আছে আৰু সেই কলচীটোৰ উচ্চতা হৈছে 8 ফুট। আৰু এই শিৱদৌলৰ সোঁৱে বাৱে অন্য দুটি দৌল নিৰ্মাণ কৰা হৈছিল। শিৱদৌলৰ সোঁফালে আছে দেৱী দৌল, য'ত দুৰ্গা মাক আৰাধনা কৰা হয়, আৰু বাওঁফালে আছে বিষ্ণু দৌল, য'ত ভগৱান বিষ্ণুক আৰাধনা কৰা হয়। শেষত শিৱদৌলৰ দৰ্শন কৰি ওলাই আহিলোঁ আৰু এতিয়া চাওঁ আহক শিৱৰাত্ৰিৰ মেলা। প্ৰত্যেক বছৰে ফাগুন মাহৰ এই শিৱৰাত্ৰিৰ দিনটোত শিৱদৌলৰ আশে পাশে বহুত ডাঙৰকৈ মেলা আয়োজন কৰা হয়। আৰু এই মেলাত নোপোৱা বস্তু একোৱেই নাই। খোৱা বস্তুৰ পৰা পিন্ধা বস্তুলৈ সকলো ধৰণৰ লাগতিয়াল বস্তু পাব। আৰু ময়ো মেলা চাই ওলাই গ'লোঁ ৰংঘৰলৈ বুলি। আৰু নেক্সট ভিডিঅ'ত মই আপোনালোকক লগ পাই আছোঁ ৰংঘৰত। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব আৰু চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে যদি ছাবস্ক্ৰাইব কৰিব। বাই বাই।